নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আছোঁ দোকানতে। মোৰ ভিডিঅ'বিলাক বাৰু দোকানৰ পৰাই আৰম্ভ হয়। আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। বিহু আহি পালে আৰু বেছি দিন নাই, গতিকে এটা সৰুকৈ ভেলাঘৰ বনাওঁ বুলি ভাবিছোঁ চলিকেইটাৰ কাৰণে। আৰু আছে দুটামান আমনি কৰি আছে মানে চলিকেইটাই। ভেলাঘৰটো বনাব বিচাৰিছিলোঁ ইয়াতে, কিন্তু ইয়াতে বনাব নোৱাৰোঁ, কাৰণ এইফালে খেৰ দমাই থৈ দিয়া আছে। কিবা কাৰণত যদি লাগি যাব লাগে ন, গোটেই চাৰ খাৰ হৈ যাব। গতিকে ভেলাঘৰটো বনাই পেলাই ৰাস্তাটো সিপাৰে, এইফালে দোকানখনো আছে, দুইফালে চলি থাকিব নে কি কয় গাইছ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ, শেষলৈ চাই থাকিব। আৰু এতিয়া ভেলাঘৰ বনাবলৈ প্ৰথম বাঁহ কাটিব লাগিব, গতিকে বাঁহ দুডালমান কাটি আনো দিয়ক, নে কি কয় গাইছ। এতিয়া বাঁহ কাটিবৰ কাৰণে আহি গ'লোঁ বাঁহৰ তলত। ইয়াৰ পৰা বাঁহ কাটিব লাগিব। দুডাল তিনিটামান কাটি দিওঁ আৰু নে কি কয়। তিনিডাল কাটি আনিলোঁ, এইকেইডালে বাৰু আৰম্ভণিটো কৰি লওঁ, তাৰপিছত দেখা যাওক। আৰু এইকেইডালেতো নহয় বাৰু, আৰু লাগিব। বাকী আৰম্ভণিটো কৰি লওঁ নে কি কয় গাইছ। তাৰপিছত আকৌ লাগিব কাটিব। আগতেতো বেলেগৰ পৰা চুৰ কৰি আনিছিলোঁ, এতিয়া আৰু ক'ত চুৰ কৰিব যাব, চুৰ কৰিব যাবতো নোৱাৰো। চলিয়াত চাপৰ হ'ল দেখোন, সেইটো চাপৰ হ'ল দেখোন, এই মাজৰটো চাচোন। হাই ফ্ৰেণ্ডছ, আমি ভেলাঘৰ বনাই আছোঁ। কি খবৰ ৰাইজসকল? ভেলাঘৰ বনাই আছোঁ, ভেলাঘৰ কামত লাগি আছোঁ। এইফালে চাব পাৰে ভেলাঘৰ বনাই আছোঁ। এই কললুচনি বেৰা দিছোঁ। আমাৰ এইফালে এইবিলাক কললুচনি বুলি কয় দেই, আপোনালোকৰ ফালে বা কি বুলি কয় নাজানো বাৰু। বাকী লাগি আছোঁ কামত। সৰুকৈ বনাইছোঁ, বেছি ডাঙৰকৈ বনোৱা নাই পোৱালিকেইটাৰ কাৰণে। আপোনালোকৰ ফালে বনালে নাই জনাবচোন কমেণ্ট কৰি ফালে। আৰু বিহুলৈকে বেছি দিন নাইও, আহি পালে বিহু। এনেকৈ বনাই আছোঁ, চালি দিব আছে। বেৰা দুফালে হ'লে বাৰু, আৰু ইফালে আছে আৰু আগৰ ফালে আছে। বাকী লাগি আছোঁ। আজিকালি আৰু যিহেতু সময় নাই কাৰো বাৰু, চব ব্যস্ততাই, তাৰ মাজতে আৰু পৰম্পৰাবিলাক ধৰি ৰাখিব লাগিব। যিহেতু এনেকৈ বনাই আছোঁ, আৰু অকলে বনাই আছোঁ, সেইকাৰণে মানে অলপ সময় লাগিছে বাৰু। কৰিব ইচ্ছা নাযায় বহুত বেছি, অলপমান কৰোঁ তাৰপিছত আকৌ গুচি যাওঁ। ইফালে দোকানখনো আছে, দোকানো চাব লাগে বা ঘৰত এনেকুৱা লাগি আছোঁ আৰু নে কি ক'ব গাইছ। বাকী আপোনালোকৰ ফালে কেনেকুৱা আগবাঢ়িছে, বিহুৰ প্ৰস্তুতি কিমান আগবাঢ়িছে জনাব, ভিডিঅ'বোৰ চাই থাকিব নে কি কয় গাইছ। হৈ গ'ল কমপ্লিট ভেলাঘৰ বুলি ভাবিছে নেকি আপোনালোকে? হোৱা নাই এতিয়াও, এখন চালি আছে মাত্ৰ। বাকী ইফালে হৈ গ'ল। এই ওপৰত খেৰ দি দিছোঁ, এইবিলাক ওপৰত নৰা দি থাকিবৰ কাৰণে সময় নাই। বাকী এইখন আৰু খেৰ 2 বোজামান আনি চেতিয়াই দিলে হৈ যাব। বাকী ইফালে হৈ গ'ল কমপ্লিট, এইফালে পূৰা ক্লিয়াৰ হৈ গ'ল। বাহিৰৰ পৰা চাওক একবাৰ ভেলাঘৰটো। আইয়া এইবিলাকে আমাৰ পৰম্পৰা, গতিকে আমি জীয়াই ৰাখিব লাগিব। এনেকৈ সৰুকৈ বনাইছোঁ বাৰু। এনেতো বহুত ধৰণৰ বনাব পাৰে, ভালকৈ বনাব পাৰে, কিন্তু আমি ইমান ভালকৈ বনোৱা নাই, কাৰণ মই অকলে বনাইছোঁ, যিহেতু সময় নাই পোৱালিকেইটাৰ কাৰণে। বাকী ভিডিঅ'টো এটাই কৰিলোঁ, গোটেই ভেলাঘৰটোৰ ভিডিঅ' আৰু বেলেগ বেলেগকৈ দি থকা নাই, এটাকৈ বনাই পেলাই দিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। বাকী আহি আছে আৰু নতুন ভিডিঅ', বিহুৰ সময়ত ভাল ভাল ভিডিঅ' আহিব। সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইয়াৰ পৰা সামৰি মাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নে কি কয় গাইছ। আজিলৈ এইটো বাই বাই, জয় আই অসম।